বিটিচি চৰকাৰৰ পৰা মানাহৰ পৰ্যটকৰ যিটো এণ্ট্ৰি ফিজ প্ৰৱেশ মাচুল তো তাৰ প্ৰতিবাদত আমি যোৱা 9 তাৰিখে এটা প্ৰতিবাদ কাৰ্যসূচী লৈছিলোঁ আমাৰ চেণ্ট্ৰেল ৰেঞ্জ বাঁছবাৰী ৰেঞ্জত আৰু আজি 14 তাৰিখ আমি ভূঞাপাৰা ৰেঞ্জত এটা হাতত কাৰ্যসূচী লৈছোঁ। আমি যিখন অৰ্ডাৰ কপি ওলাইছিল নিৰ্দেশনা সেইখন আমি আনুষ্ঠানিকভাৱে ইয়াত বিৰোধী কৰি আমি দাহ কৰিম। আৰু মই আজি মিডিয়াৰ জৰিয়তে এটা কথা ক'ব বিচাৰোঁ, আমি যোৱাকালি কিন্তু আমাৰ পৰহি আমাৰ লগত যোগাযোগ কৰিছিল বিটিচিৰ EM ৰঞ্জিত বসুমতাৰী ছাৰ ফেৰেংগা। আমি যোৱাকালি লগ কৰি আহিলোঁ তেখেতক স্মাৰক পত্ৰ আমি নিজ হাতে প্ৰদান কৰিলোঁ। আমি আপচু আছু সকলো দল সংগঠনৰ প্ৰতিনিধিখিনি গৈছিলোঁ আৰু তেখেতে এটা ভাল আশ্বাস দিছে আমাক সুধিছিলে তেখেতে যে প্ৰব্লেমটো ক'ত হ'ব। আমি ক'লোঁ যে অলৰেডি 2-3টা গ্ৰুপ আমাৰ কৰ বৃদ্ধি হোৱাৰ ফলত কেঞ্চেল হৈছে আৰু আগন্তুক যদি এনেকৈ এই ঋতু কাৰ্যকৰী কৰা হয় ভৱিষ্যতে মানাহত যিটো পৰ্যটকৰ সংখ্যা সেইটো যথেষ্ট সংখ্যক কমি যাব। তেখেতে গুৰুত্ব সহকাৰে লৈ এই ক্ষেত্ৰত আলোচনা কৰিম বুলি কৈছে আৰু আমি কি বিচাৰোঁ, আমাৰ যিটো টীম আমি গঠন হৈছোঁ 14টা দল সংগঠন, আমি কি বিচাৰোঁ যে ৰেভিনিউটো আগৰ যিটো আছে সেইটোৱে বাহাল থাকিব লাগে নে অলপ বঢ়াব লাগে, এই বিষয়ে আমাক লিখিতভাৱে 2 দিনৰ ভিতৰত প্ৰতিবেদন দিবলৈ তেখেতে আমাক কৈছে। কাৰ্যসূচী মই এই দুদিন যিহেতু আমাক হাতত টাইম দিছে, এই 2 দিনটো মই আজিৰ পিছত মই স্থগিত ৰাখিম বুলি ভাবিছোঁ। আৰু এইটো যদি আমাৰ যিটো দাবী উইথড্ৰ কৰা যদি আমি সন্তুষ্ট নহয় তেখেতসকলৰ নতুন ৰেটত যদি দিয়ে তেখেতে, তো এই আন্দোলনৰ কাৰ্যসূচী আমাৰ পৰৱৰ্তী স্থান হ'ব পাণবাৰী ৰেঞ্জ, ৱেষ্টাৰ্ণ ৰেঞ্জ আমাৰ বাঁছবাৰী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ। তো তাত আমি নেক্সট আমাৰ কাৰ্যসূচী আমি হাতত ল'ম আন্দোলনৰ কাৰ্যসূচী। দিনা কাৰ্যসূচী অব্যাহত ৰখাৰ মূল কাৰণটো হ'ল আমাৰ যোনটো দাবী এইটো এতিয়ালৈকে গ্ৰহণ কৰা নাই চৰকাৰে। তো আমি যোৱাকালি এটা ইতিবাচক আলোচনা এটা আমাৰ মাজত হ'ল BTR EM আমাৰ ৰঞ্জিত বসুমতাৰীৰ সৈতে, আৰু তেওঁৰ সৈতে আশ্বাস দিলে তেওঁ যে দুদিনীয়া সময় দিয়ক মোক আৰু এই 2 দিনৰ ভিতৰত তোমালোকৰ লগত যিখিনি ডিমাণ্ডছ আছে ইয়াৰ ওপৰত আমি আলোচনা কৰিম বুলি কৈছে। তো আমি এই 2 দিনীয়া সময়ত আমি বিশেষকৈ চাম যে চৰকাৰৰ পৰা কিমানখিনি আমি সঁহাৰি পাওঁ। যদি এই সঁহাৰি আমি সন্তুষ্টজনক নাভাবোঁ তেতিয়াহ'লে কিন্তু আমি পৰিৱৰ্তন কাৰ্যসূচী ধাৰাবাহিকভাৱে আমি চলাই যাম, সেইটো কিন্তু স্পষ্ট। গতিকে চৰকাৰক এই 2 দিনীয়া যোনটো নেকি তেওঁলোকে আশ্বাস দিছে এইটোত আমি আশা কৰিছোঁ আমাৰ যোনটো নেকি দাবী, আমাৰ যোনটো নেকি ডিমাণ্ডছ আছে, যিবোৰ দাবী পত্ৰ আছে এইবোৰ মানি ল'ব আৰু যদি অন্যথা আমি এই আমাৰ আন্দোলনৰ জৰিয়তে আমি জবাবটো দিম, ইয়াৰ কাৰণে বাধ্য হ'ম। আজি বিশেষকৈ আমাৰ ইয়াতে আমাৰ যিখন তেওঁলোকে নটিফিকেশ্যন ওলাইছে এইটো দাহ কৰা হ'ব, কাৰণ আমি এতিয়ালৈকে এইটো মানাই নাই। সেইটোৰ কাৰণে আমি দাহ কৰি আমি এইটো প্ৰতিবাদ সাব্যস্ত কৰিম আৰু লগতে আমাৰ ইয়াৰ পৰা এটা আমি আহ্বান জনাইছোঁ চৰকাৰক যে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু আমাৰ ধৈৰ্যৰ যদি এওঁলোকে পৰীক্ষা কৰিছে তেতিয়াহ'লে কিন্তু আগন্তুক দিনত কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব, সেইটো কিন্তু স্পষ্ট।